এবার আমি তেখেতৰ সহযোগী কৌতুক অভিনয়ৰ তেখেতসকলে বিভিন্ন কৌতুক অভিনয় কৰিছে তাত সহযোগী হিচাপে আছে অমৰনাথ ডাঙৰীয়াদেৱ আমি তেখেতকো আমাৰ এই মহান অনুষ্ঠানটিৰ তৰফৰ পৰা মৰমৰ চিন স্বৰূপে এখনি জাতীয় গামোচা আদৰণি জনাবলৈ বিচাৰিছো আৰু আদৰণি জনাব ভৱেন দাসে এগৰাকী আন এগৰাকী সহযোগী চিনাকি কৰিব লৈছো তেখেত হৈছে ৰঞ্জু ডেকা বাইদেউ আমি তেখেতকো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এখন জাতীয় গামোচা আদৰণি জনাবলৈ বিচাৰিছো আৰু আদৰণি জনাব গজেন দাসে আমি ছাত্ৰী কৌতুক গোষ্ঠীক কৌতুক অভিনয় কৰিবলৈ আমি অনুৰোধ জনাইছো ৰাইজে উপভোগ কৰক খুব সুন্দৰ কৌতুক অভিনয় বিভিন্ন জনপ্ৰিয়তা কৰা কৌতুক গোষ্ঠী আমি আগবঢ়াই আগবঢ়াই দিছো পোনপ্ৰথমে আমি ছাত্ৰী কৌতুক গোষ্ঠীৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বতৰ খুব ধুনীয়া বহুত ঠাণ্ডাও নাই গৰমো নাই হয়নে বাইদেউসকল গতিকে আমি দেৰি নকৰি আমাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ হাঁহিবলৈ সাজুনে আপোনালোক গতিকে দেৰি নকৰি আপোনালোকৰ মাজলৈ এজন বিখ্যাত ব্যক্তি মাতি আছোঁ যিজনে মানে তলৰ জোল খাই বিখ্যাত হৈ পৰিছে মাংস নহ'লেও কথা নাই তলৰ জোল লাগে গতিকে কাৰ কথা কৈছে আপোনালোকে গমেই পাইছে তেওঁ আমাৰ অসমতে নহয় এতিয়া ভাৰতবৰ্ষত বোলে ভোজ খাই বিখ্যাত হ'ব গতিকে দেৰি নকৰি তলৰ জোল খোৱা ভোজহু মামাক আমি আমাৰ মঞ্চলৈ বিচাৰিছোঁ ঐ মামা উঠেই তাৰমানে ইয়াৰ অলপ দুখ আছে অহাৰ লগে লগে কাৰোবাক লগ পালে নহয় কাৰোবাৰ যদি আজি হোলী বুলি যদি ভাল মাংস আছে জোল হ'লেও কথা নাই তাৰমানে মাংস নাথাকিলেও কথা নাই ক'ৰবাত সোমাইছি চাগে সেইকাৰণে দেৰি হৈছে আৰু পেটলা মানুহে তামান ভোক লাগে খায়ে থাকে অকল ছেক্ৰেটাৰীক কিবা কোৱা শুনো নহয় কাৰোবাৰ বোলে আজি এই চলি ভাতমহতীয়া নে গৈছে তাতে সোমাইছি চাগে মামা এই ভোজো মামা তল জোল খাৱা ই পেটলাই লৰিব পৰা নাই নেকি ই লৰিব পৰা নাই কিজানি তাত বাই কি হাসি আজি ঠিক নাই আৰু তাৰমানে ই অকল খাবাই জানে বেলেগ একো নাজানে অকল খাবা জানে গতিকে ক'ৰবাত খায়ে আছে কিজানি হাও কি কৰে এই চক কৰিব বাচা তই ক'ত আছিলে মামা ইমান মন হৈছে ভয় লাগছিল কিন্তু তপন যে ভাতমুখী আছিলে এই ৰঙা বস্তু আছিল বোলে 800 টকা ছাগলৰ মাংস নাই সেইকাৰণে তাৰমানে তই মাংস নহ'লেও কথা নাই তল জোল হ'লেও কথা নাই খাবলৈ সহায় কৰি দিছো হয়নে বুজি পাইছো তই তল জোল আজিকালি বোলে তই কিবা তল মাংসৰ লগত লাগি থকা জোল খায়ে জোলৰ লগত মাংস লাগি থাকিব লাগে বোলে তোৰ এইটো হ'ব কি ডাঙৰ আছে আৰু তই তল জোলকে খাৱ মামা সেইটো আচল কথা কি আচল কথা হয় ক'ব লাগিব নে লাগব আমাৰ ৰাইজৰ শুব হয়নে নহয় বাইদেউসকল ক'ব লাগিব এই চাপ হাত চাপ হা এতিয়া লাইন মাৰি আছে লাইন মাৰি দিছে কোনে এইটো ৰাহুতো লাইন মাৰি আছে হয় নেকি তই শিকিলে চাই থাকা নেকি বাচা কোনোবা আপি বুজি পাইছো বগা কোনোবাই তই আপি তিৰিৰ কথা কওঁতে মামা তোক কোনোবা এটা পাব্লিক ধাৰা দিব তলৰ জোলৰ কথাটো নকলি তই তলৰ জোল মানে কি মোৰ ডাঙৰ বেমাৰ এটা আছে মোক ডাক্তৰে কৈছিল মোৰ বেমাৰটো হ'ল গেষ্ট্ৰিক আৰু প্ৰেছাৰ তাৰপিছত মোক কৈছে কোনোদিনে মাংস ৰাখব কোনোদিনে আপুনি জোল ৰাখব কোনোদিনে আপুনি মছলা ৰাখব আৰু খাদ্য ৰাখব সিদিনা বঙালকুছিত যি এখন কাজ আছিল সকলো আছে খাবার ইচ্ছাও আছে খাবতো লাগবো ডাক্তারে বলছে আপনি মশলা লাগবো তেল লাগবো
মই সেইকাৰণে বিলানে কৈছো পাপা কি ইচ্ছা মাংস মাংস নেদেব অলপ যদি পাৰা তলত পাইছো বুলি আৰু তই এনেও পেটলা মাজৰ শখ থাকে পেটটো ধুনীয়া কথা কিয় নকমে পেট মোৰ হয় বুজি পাইছো দেই তোৰ পেট নহয় এই পেট মোৰ পেটৰ মই ঘৰত বহিছো কিয় পেট মই কেনেকে বলিছো মৰি কথা তোৰতো নহয় এইটো কথা বলো তই খাব নোৱাৰা কোনোবাই খালিও পেট নভৰে আৰু কোনোবাই টুঙলিও পেট ভৰে সেইকাৰণে তো তলত কোনোবাই গোল্লা চাব মন চাব খাবা আনি নৰে চাওঁতে পেট ভৰে আৰু আমি খালিও পেটে নভৰে